ক'ত যোৱা? হাই কফি কফি থেংক ইউ বজিছে নাই বজিছে নাই হাই অনুপল ক'ত যোৱা আমাৰ মৃদুদা ক'ত গ'ল কি খাব যাবা খানা খাব যাবা নেকি খানা মই নাখাওঁ দে ভাই মই খাই আহিছোঁ হাই ভাই হাই ক'ত যোৱা আচ্ছা এইফালে এইখিনি কি হয় ন এইখিনি কি হয় এইখিনি বাণিজ্য মেলা চব আছে মানুহ চক মানুহ মানুহ তামাম মানুহ বম মানুহ এইফালে খোৱা ঘৰ সোমাবলৈ জেগা নাই কিন্তু খোৱা ঘৰত খাব পাৰে খোৱা সোমাবলৈ জেগা নাই এইফালে আমাৰ আছে সুমিত দা এইফালে আছে ভাইটি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীলৈ আদৰণি চব এইফালে আছে এইফালে আছে পিছত চামগৈ সেইখিনি এতিয়া বৰ্তমান খাদ্য মেলা গৈ চাওঁ কিন্তু একো নাখাওঁ হাই কমা শিল্প চাব পাৰি এনে কবি লাগে নি ভাই ভাল লাগিছে হা কি খাইছা তুমি কফি আচ্ছা হাই কফি কফি থেংক ইউ তোমাক নাই দিয়া নি পালা ঠিকে আছে ষ্টাইলটো দি লোৱা ষ্টাইল দি লোৱা চাইছোঁ দেই নহ'লে ছোৱালীয়ে নাচাব ভাল বনাইছে বাইদেৱে ভাল বনাইছে কফি কফি বনোৱা বাইদেউ এয়া বহুত সুন্দৰ কফি বনাইছে এইফালে কি আছে ইয়াত সৰু ল'ৰা মানে ফেমিলি লৈ আহিলে সৰু ল'ৰা থাকিলে মানে ইয়াত খেলিব পাৰিব মানে বটিং সৰু ল'ৰাৰ কাৰণে ডাঙৰ মানুহৰ কাৰণে নহয় আমাৰ মানুহৰ কাৰণে খুব ফূৰ্তি পাইছে সৰু ল'ৰা পানী ঘোলা কৰি দিছে পানী কালাৰ চেঞ্জ হৈ গ'ল ধেৰ আছে কিন্তু বাজেটখিনি আছে ফেমিলি মেম্বাৰ ফেমিলি থাকিলে ভাল হয় কি কৈছিলা এতিয়া কোৱা মানে কি আৰু তুমি বহুত আগে যায়গা মানে যেতিয়া মানে কি হয় ভিডিঅ'টো মানে লয় তেতিয়া পষ্ট হৈ থাকে আৰু যেতিয়া মানে কথা পাতি থাকোঁ বা এনেই থাকোঁ তেতিয়াহে মানে ষ্টাৰ্ট হৈ থাকে कि तुमसे ना हो पाएगा लक्षण ठीक नहीं लग रहा है আছে বহুত বস্তু দেখা ওলাইছে क्या ब्लॉगर बनेगा रे तू এইফালে ঝিলিমিলি এটা আছে হাই ঝৰ্ণা এখন গৈ আছে এইটো মানে ঝৰ্ণাটো তলৰ ওপৰ ফালৰ পৰা নহয় তলৰ ফালৰ পৰা গৈছে আহিছে কালাৰটো অহা নাই এতিয়া আহিছে
কি হয় এইটো নাম কি ইয়াৰ ফাউণ্টেন লিখা আছে ফাউণ্টেন ওকে ইয়াত এখন মানুহবোৰ ভিৰ লাগিছে কিবা এটা আছে কিন্তু টাৰ্জন ৱাণ্ডাৰ কাৰ আছে টাৰ্জন ৱাণ্ডাৰ কাৰ আচ্ছা আচ্ছা চাই আহোঁগে বল টেন 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 ये देख ये बैक साइड WGU 1009 এইটো কি মৰিছ কোম্পানী মৰিছ টেপ মাৰি থৈছে চিল আছে চিল চলাব পাৰি নাই এখন চলিব নে নচলে চলিব এইফালে আছে ধুনীয়া পেপা ঢোল মানে এইটো চাওক ডাঙৰ এটা পেপা আছে এইটো ঢোল হাই চাহ আঁতৰি দিয়া ঢোলটো তুলি লওঁ মই এইটো ডাঙৰ হৈ যোৱাৰ কাৰণে এইটো হৈছে আচ্ছা এইফালে এটা পেপা ইয়াত আমাৰ এতিয়া এটা চেলফি বনে এয়া আমাৰ মিটু গগৈ গৈছে এটা ডাঙৰ পেপা বজাবলৈ এটা ডাঙৰ পেপা বজাব এতিয়া এয়া দেখো বজিছে নাই আমি এতিয়া এই ঠাণ্ডাত জায়গা আইচক্ৰীম খাবলে ঠাণ্ডা গ'ল আইচক্ৰীমৰ মানুহ নাই যে মালিক আইচক্ৰীম একদম ভাল কিন্তু একদম সস্তীয়া নালাগে খামেই এতিয়া একদম ভাল চাই 20 টকীয়া ন আচ্ছা ঠিক আছে ধন্যবাদ তো ঠাণ্ডাত আইচক্ৰীম খাব লাগে আমি এতিয়া আইচক্ৰীম খাম আইচক্ৰীম খাওঁ ঠাণ্ডা কিন্তু আইচক্ৰীম মানে মজাই বেলেগ টেষ্ট কেনেকুৱা একদম ভাল 20 টকীয়াটো একদম কৃষ্ণ মই খাই লওঁ লাইটটো বেয়া কৰি আছো মজা গন্ধ মেলা কিতাপ হেৰি কিতাপ এখন চোৱাচোন গ্ৰন্থমেলা কিতাপ উপন্যাসখন ল'ব লাগিব সেইফালে কিবা প্ৰগ্ৰেম হৈ আছে টোপনি ধৰিছে কি ক'বা বিচনাখনলৈ মনত পৰিছে এতিয়া ভাগৰ লাগি গ'ল মানে খোজকাঢ়ি ইমানে ডাঙৰ শেষ নহ'লে আজি কি হ'ল তেল খালি ইমানেই ভাল লাগিছে ইমানেই ভাল লাগিছে এইটো চাই লওঁ আহোঁগৈ আৰু নৈছোঁ গা টোপনি ধৰিছোঁ 55
তিতাবৰ, মেঘালয়ৰ পৰা ডাইৰেক্ট কাৰ্বি আংলং যাবলৈ মন আছে এয়া। কোনখন জিলা মানে ইয়াত আছে? ইয়াত মানে প্ৰত্যেকৰে শংকৰী সংঘ আশাৰ ফ্লেগ উৰি আছে এইবিলাক। এই সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতাকা বেদীটো ৰং। এইটো এটা সুন্দৰ পতাকা বেদীটো ৰং। ইয়াত চাৰিওফালে ফ্লেগ আছে, ইয়াত চাৰিওৰাং। ইয়াত ইমু চৰাই দুটা আছে, ইমু চৰাই। কি চৰাই? ইমু। ইয়াত কিবা চৰাই আছে বোলে, ৰ'ব। কালাৰটো পৰা গমেই নাপাইছোঁ নহয়। হে? হাই। কি চৰাই? লেখা আছে নে? হা? হাতেৰে নুচুবলগীয়া আছে। কালি আমি ধুনীয়াকৈ হাই। হেল্ল'। উঠিব চাব আকৌ হৈ যাব ইমান আহে বঠি আহে বুলি কয়। এই বেটা উঠা, উঠা। নুচুব বুলি লিখা আছে, নুচুব বুলি লিখিয়ে থৈছে, আকৌ কেনেকৈ চুব? চুব পাৰে নহয় ন। সুন্দৰ ফুলৰ ভাণ্ডাৰ। প্ৰগ্ৰেম হৈ আছে। একদম মানে ভাগৰ লাগিছে, কি ক'বা একদম মানে। কিবা ক'বা ছাৰ? না মান নাইকিয়া হৈ গ'ল নি? গুড নাইট। অঁ গুড নাইট, আচ্ছা গুড নাইট। যাওঁগৈ আৰু নোৱাৰিছোঁ। অঁ নোৱাৰিছোঁগৈ আৰু, যাওঁগৈ আৰু। টোপনি ধৰিছে, বাকীখিনি কাইলৈ দিনত চাম কি হয়, কিমানখিনি পাৰোঁ। এনেই আন্ধাৰা কায়াম টিলিবিছ লাগিছে নে? এইফালে আমাৰ ছাৰহঁতে ফটো তুলি আছে, কিন্তু মোক কেইখন নাই লোৱা। আন্ধাৰ নোলাই।